এজন মানুহে সময়ক সুধিলে মই কিয় হাৰি যাওঁ? সময়ে ক'লে পৰিস্থিতি যিয়ে নহওক মই কেতিয়াও ৰৈ নাথাকোঁ। তো তোমালোকক তেনেদৰে ৰৈ থাকিব নালাগে। ৰ'দ হওক বা বৰষুণ দিয়ক বা ঘৰ অন্ধকাৰ, পৰিস্থিতি যিয়ে নহওক মই সদায় আগবাঢ়ি যাওঁ। থাকা তুমিও মোৰ সৈতে আগবাঢ়ি, তেতিয়াহে সফল হ'ব পাৰিবা। আৰু সেইকাৰণে আমি সময়ৰ লগত সদায় খোজকাঢ়িবলৈ চেষ্টা কৰিব লাগে। আমি যিমান পাৰোঁ সেই সময়তে মিলাই সময়ৰ লগত আমি যিটো কামত থাকোঁ সেই কামত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। তো সময়ে আমাক সকলো শিকায়, সেইকাৰণে আমি সময়ৰ লগত খোজকাঢ়িব লাগে। জীৱনত সকলো হেৰুৱাৰ পাছত যদি আপোনাৰ মনত পুনৰ কিবা এটা কৰিবলৈ উদ্যম আছে, তেন্তে বুজিবা যে আপুনি এতিয়াও একো হেৰুৱা নাই। তো আপোনালোকে যেতিয়া কিবা এটা কৰিব যায়, যেতিয়া আপুনি ভাগৰি পৰে বা সেইটোত ছাকচেছ হ'ব নোৱাৰে, কিন্তু পিছলৈ আপোনাৰ কিবা এটা কৰাৰ কাৰণে মনত উদ্যম আছে, তো তেতিয়াহ'লে আপুনি বুজি ল'ব যে আপোনাৰ সেইটো আপোনাৰ ভাগ্যত নাছিলে বা আপুনি কৰিবলৈ আৰু বহুত আছে। তো তেনেদৰে আপোনালোকে আগুৱাই যাব। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। তো আপোনাৰ আজি যিটো হ'ল সেইটো ভাবি থাকিলেতো আপোনালোকৰ আজিৰ দিনটো নচলিব। তো আজি যিটো কৰি আছে আপুনি সেইটো বেষ্ট কৰক, আগতকৈ ভাল কৰক, আৰু ভৱিষ্যতত আপুনি যাতে এটা ভাল কিবা কৰিব পাৰে তাৰ কাৰণে চিন্তা ৰাখক, আপুনি নিশ্চয় সফল হ'ব পাৰিব। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। এইটোতো সঁচা কথাই হয়। আমি সদায় কৈ থাকোঁ আমাক টকাৰ প্ৰয়োজন হয় কিবা এটা কৰিবলৈ, কিন্তু আমি যদি কিবা একো নকৰোঁ তো আমি টকাটো ক'ৰ পৰা পাম? কিবা এটা কৰিলেহে আমাৰ তাৰ পৰা ইনকাম হ'ব, তাৰ পৰা আমি টকাটো পাম। সেইকাৰণে আমি কিবা এটা কৰিব লাগে। ভাবি থাকিব নালাগে যে আমাৰ টকা নাই কাৰণে এইটো কৰিব নোৱাৰিলোঁ। কিবা এটা কৰাৰ পিছত যেতিয়া টকা হ'ব সেইটো কৰিবা। তো সদায় চেষ্টা কৰি থাকিব লাগে। আনে যিমানে যিয়ে নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱী সাগৰক শুকাব নোৱাৰে। তো মানুহে আপোনাৰ বিষয়ে বহুত ধৰণে কিবা কিবি ক'ব পাৰে, বা ছাকচেছ কেতিয়াবা হোৱা নাই তেতিয়া বেয়াকৈ ক'ব পাৰে যে ইমান কি দেখাইছিলে এতিয়া ছাকচেছ পোৱা নাই, তো কেনেকুৱা পঢ়া শুনা কৰা। তো বহুত ধৰণৰ কিবা কিবি কৰিব পাৰে, ক'ব পাৰে প্ৰতিটো ক্ষেত্ৰত। তো সেইবোৰ আপোনালোকে শুনি থাকিব লাগিব। আপোনাক যিয়ে যেনেকুৱা নকওক, আপোনাক বেয়া ক'লে আপুনি বেয়া নহয়, সেইটো আপুনি নিজৰ মাজতে বুজি ল'ব লাগিব। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰিছে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পিছত আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰিবলৈ গৈ থাকিলে আপুনি এদিন নিশ্চয় সফলতা পাব। তো আপুনি যেতিয়া কিবা এটা কামত যাব বা কিবা ছাকচেছৰ কাৰণে কৰিব, তেতিয়া আপুনি ফেইলিউৰ হ'ব। কোনো মানুহে আজিলৈকে এনেকুৱা নাই যে ফেইলিউৰ হোৱা নাই। জীৱনত আমি অসফল হোৱাৰ পিছতহে আমাৰ ভুলবোৰ আমি জানিব লাগিব, আমাৰ এই কাৰণতে আমি নোৱাৰিলোঁ বা অসফল হ'লোঁ। তাৰপিছত শুধৰাই যেতিয়া আপুনি ভালদৰে আগুৱাই যাব, নিশ্চয় সফল হ'ব পাৰিব। তো তেনেকৈ আপোনাৰ ভুলবোৰ চালি জাৰি চাব, তাৰপিছত আপোনালোকে ভালদৰে নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিব, নিশ্চয় সফল হ'ব।